যাবাৰে এখন যাব দে হৈছে নাই আজি ১৭খন জাতীয় যুৱ ছাত্ৰ পৰিষদৰ মৰিগাঁও জিলা দ্বিবাৰ্ষিক অধিৱেশন শুনি আজি শোভাযাত্ৰা এই শোভাযাত্ৰাত মোক আমন্ত্ৰণ জনাই শোভাযাত্ৰাখিনি শুভোধন কৰিবৰ কাৰণে আমন্ত্ৰণ জনাইছিল আৰু সেই জাতীয় যুৱ ছাত্ৰ পৰিষদৰ যি দায়িত্ব কৰ্তব্য উদ্দেশ্য মই উদ্বোধন কৰোঁতে এই কৰ্মসূচীবিলাক ব্যাখ্যা দাঙি ধৰিছোঁ জাতীয় যুৱ ছাত্ৰ পৰিষদ এটা অৰাজনৈতিক সংগঠন যেনেকৈ ১৭খন ছাত্ৰ সন্থা আৰু অসম জাতীয় যুৱ ছাত্ৰ পৰিষদ ইয়াত কোনো ৰাজনৈতিক ভেদাভেদ নাই ইয়াত কোনো ৰাজনীতি নাই ই এটা স্বৰ্গীয় বৈশিষ্ট্য স্বৰ অধিকাৰ এটা সংগ্ৰাম আগবঢ়াই নিছে এই সংগ্ৰামৰ জৰিয়তে অসমৰ আই মাতৃক অৰ্থাৎ অসম ভূমিক আজি এই ভূমি আঁকোৱালি আনিবৰ কাৰণে এই ভূমি খিলঞ্জীয়াসকলৰ আত্মনিয়ন্ত্ৰণৰ কাৰণে আজি তেওঁলোকে সংগ্ৰাম অব্যাহতি ৰাখিছে সেই সংগ্ৰাম অব্যাহতিটোক মই মোৰ ফালৰ পৰা আন্তৰিকতাৰে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আগবাঢ়ি যাওক আমাৰ জাতি মাটি ভেটি আৰু স্বৰ্গীয় নিজা বৈশিষ্ট্য ধৰি ৰখাৰ যিটো সংগ্ৰাম এই সংগ্ৰাম অটুট থাকক এইখিনিয়ে মই কামনা কৰিছোঁ